কবিতাৰ শিৰোনাম সাহসিকতাত পবিত্ৰতাৰ পৰিচয়। কবি তিলনা বৰুৱা আৰু আবৃত্তিকাৰ দীপজ্যোতি। তুমি দুধৰ পচলা নহ'বা, পত্নীয়ে আন্ধাৰে মুন্ধাৰে আনৰ চকুলৈ চাবলৈ। কৰ্মবীৰ নবীন চন্দ্ৰ হোৱা, জনমানসত জিলিকি ৰ'বলৈ। তুমি দুচন্ত নহ'বা, শকুন্তলাক আঙুঠি পিন্ধাই পাহৰি যাবলৈ। তুমি লক্ষ্মণ নহ'বা, উৰ্মিলাৰ জীয়াজুলৰ সিক্ত সেতেলী অথলে যাব। তুমি পঞ্চ পাণ্ডৱ নহ'বা, ৰাজসভাত ৰাচল্য দ্ৰৌপদী দস্যু দুঃশাসনৰ বস্ত্ৰহৰণ মৌনতাৰে চাবলৈ। তুমি বিশ্ববিভূষণ কৃষ্ণ, কুণ্ডিলৰ ৰুক্মিণী স্বয়ম্বৰ, হাজাৰ ৰজা মহাৰজা শিশুপাল দাদা ৰুক্মিণীৰ কঠোৰ সাঁতোৰৰ মাজৰ পৰা অসীম সাহসেৰে ৰুক্মিণীক পলুৱাই নিব, য'ত তুমি আৰু সৰ্বসুখ বিৰজিত, তোমাৰ সপোন সুন্দৰীৰ জীৱন মৰণৰ লগৰী।